জাকিমাৰী চাৰিআলিত আৰক্ষী বিএছএফৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন। মেঘালয়ৰ পৰা অসমলৈ ড্ৰাগছ কাৰবাৰ কৰিবলৈ আহি ৰঙাঘৰত সোমাল মেঘালয়ত ড্ৰাগছ কাৰবাৰকাৰী যুৱক। আজি বিয়লি প্ৰায় 4 বজাত অসম মেঘালয় তথা ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কলেজ নগৰৰ পৰা আৰক্ষী বিএছএফৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। গ্ৰেপ্তাৰ হয় এজন ড্ৰাগছ কাৰবাৰকাৰী। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাছৰ জিলা সাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত থকা কলেজ নগৰ চাৰিআলি বজাৰত 6 নং BNBSFৰ বৰাই আলগা BSF কেম্পৰ সুৰক্ষা বাহিনী আৰু সাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষী দল এটা আজি বিয়লি প্ৰায় 4 বজাত যৌথ অভিযানত চলায়। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী বিএছএফে চলোৱা এই অভিযানত 38টা WY যোৱা নামৰ নিচাজাতীয় টেবলেট উদ্ধাৰ হোৱাৰ লগতে এজন ড্ৰাগছ কাৰবাৰকাৰী কৰায়ত্ব হয়। যিটো ড্ৰাগছ কাৰবাৰকাৰীটো চুবুৰীয়া ৰাজ্য মেঘালয় পশ্চিম গাৰো পাহাৰ জিলা ফুলবাৰী থানাৰ এলেকাৰ পাটৰঙা গাঁৱৰ আব্দুছ ছামাদুৰ পুত্ৰ ছলেমান আলীৰ বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছ কাৰবাৰকাৰী ছলেমান ড্ৰাগছ নিচাজাতীয় টেবলেটখিনি মেঘালয়ৰ পৰা মানকাছৰ সুচচৰ বজাৰত অনাৰ পাছত আৰক্ষী বিএছএফৰ অভিযানত কৰায়ত্ব হয়। ইতিমধ্যে আৰক্ষীয়ে নিচাজাতীয় টেবলেটখিনি জব্দ কৰাৰ লগতে মেঘালয়ৰ ড্ৰাগছ কাৰবাৰকাৰীটোক গ্ৰেপ্তাৰ কৰি ঘটনা অনুসন্ধান আৰম্ভ কৰিছে। দক্ষিণ শালমাৰাৰ পৰা নুৰ আলম বাবুলৰ ৰিপৰ্ট এনি4 পিলাৰ। নেওয়া মানুষ আসলে এই জায়গা মেঘালয় থেকে সাথে পাড়ে দিছে সুকসর বাজারত। यार हम लोग मत लेना ठीक है माल माल फिर ऑफ पार्टी की ये पहले रहा क्या थोड़ी देर में ऐसे पहले साथ ये सब के साथ जो डिस्ट्रिक्ट कौन सा है रैप होना जरूरी है। मैं क्या बोलना चाहता हूँ, मुझे मालूम है कि आप लोगों के खबर था पुलिस के साथ पकड़ लिया, ये है ना। तो हम जब बोलेंगे कि बीएसएफ में साथ में था तो बीएसएफ के थोड़ा विजुअल दिखाना पड़ेगा। यार हम लोग का मत लेना ठीक है माल माल लेना या फिर ऑफ पार्टी की ये पहले रहा क्या साथ में थोड़ी देर में ये पहले था नहीं बीएसएफ के साथ